এভৰিৱান, আজি আপোনালোকলৈ লৈ আহিছোঁ তিল মটৰৰ চাটনি। তাৰ বাবে লৈছোঁ মটৰ কেইটামান, তিল এবাটি, শুকান জলকীয়া কেইটামান, আলু এটা আৰু গোলনেমু এটা। প্ৰথমে মটৰ আৰু আলু বইল কৰি ল'ম। বইল কৰোঁতে মই অলপ হালধি দি দিছোঁ। তিলখিনি ভজা হৈ গৈছে, এতিয়া এইখিনি মিক্সিত মাৰি ল'ম। মটৰখিনি বইল হৈ গৈছে, এতিয়া এইখিনি উঠাই দিম। কেৰাহীখনত তেল অলপ দি গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈ গৈছে, ইয়াত গোটা জিৰা কেইটামান দি দিছোঁ। বইল কৰি থোৱা মটৰ আলুখিনি দি দিছোঁ। এতিয়া জিৰা গুড়ি এচামুচ, ধনিয়া গুড়ি এচামুচ, জলকীয়া গুড়ি এচামুচ আৰু নিমখ এচামুচ দি ভালদৰে লৰাই দিম। এতিয়া মিক্সিত মাৰি থোৱা তিলখিনি দি দিছোঁ। এইখিনি 2 মিনিটমান ভাজি ল'ম। এতিয়া গেছটো অফ কৰি লৈ নেমু টেঙা এফাল চেপি দিম। তিল মটৰৰ চাটনিখিনি ৰেডি হৈ গ'ল।